চাদৰখনৰ কাৰণে মই এনে ধৰণৰ বগা এইটো চাওক কাপোৰটো প্ৰথমতে মই মেখেলাখন কাটিবলৈ লৈছো মেখেলা চাওক মই ধুনীয়াকৈ মেখেলাখন পাৰি লৈ 1 আঙুল মান আকৌ এফালে ৰাখি দিছো এয়া চাওক 2 আঙুল মান মই এনেদৰে মুটুকাই দিছো নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি মই আপোনালোকৰ মাজলৈ একেবাৰে কম খৰচত বনাব পৰা যে সুন্দৰ কাপোৰৰ ডিজাইনৰ ভিডিঅ' লৈ আহিছো আহকচোন দেৰি নকৰি কাপোৰযোৰ বনাবৰ কাৰণে মই কিখিনি সামগ্ৰী লৈছো আহকচোন চাও চাদৰখনৰ কাৰণে মই এনে ধৰণৰ বগা কাপোৰ লৈছো বগা এমব্ৰয়ডাৰী নেটৰ কাপোৰ লৈছো মই 2.5 মিটাৰ লৈছো চাদৰখনৰ কাৰণে আৰু কোলা দহি সূতা লৈছো যেহেতু মেখেলাখন কোলা হ'ব তেতিয়া দহিখিনি মই কোলা বাটিম আৰু মেখেলাখনৰ কাৰণে মই এনে ধৰণৰ ভেলভেটৰ এটা কাপোৰ লৈছো এইটো চাওক কাপোৰটো মই টোটেল 3 মিটাৰ কাপোৰ লৈছো 2 মিটাৰ মেখেলাখনৰ কাৰণে হ'ব 1 মিটাৰ ব্লাউজটোৰ কাৰণে হ'ব টোটেল 3 মিটাৰ মই কোলা এনে ধৰণৰ ভেলভেটৰ কাপোৰ লৈছো আৰু 2.5 মিটাৰ মই এনে ধৰণৰ নেটৰ কাপোৰ লৈছো চাদৰখনৰ কাৰণে এইখিনি সামগ্ৰীৰ মই যে সুন্দৰ কাপোৰ তৈয়াৰ কৰি আপোনালোকক দেখুৱাই আছো আহক প্ৰথমতে মই মেখেলাখন কাটিবলৈ লৈছো মেখেলাখন কাটিবলৈ লওঁতে মই সমান জোখৰ এখন আহল বহল ধুনীয়া মেখেলা ওপৰত পাৰি লৈছো তেতিয়া মেখেলাখন কাটিবলৈ সুবিধা হয় আৰু এইফালে মই 1 আঙুল মান ৰাখি দিছো যেহেতু মেখেলাখন এখিনিত মুকুটাব লাগিব এখিনিত মই 1 আঙুল মান ৰাখি দিছো আৰু এইফালে চাওক ভেলভেটৰ কাপোৰটো যথেষ্ট আহল বহল হয় বেছি বহল হলেও মেখেলাখন পিন্ধিবলৈ ভাল নহয় সেইকাৰণে মই জোখত কাটি লম বুলি ভাবিছো আপোনালোকে মেখেলাখন কাটোতে মেখেলাখন ওপৰত পাৰি ল'ব তেতিয়া সুবিধা হয় তেতিয়া মেখেলাখন কেতিয়াও দীঘল ছুটি নহয় এয়া চাও মই ধুনীয়াকৈ মেখেলাখন পাৰি লৈ 1 আঙুল মান আকৌ এফালে ৰাখি দিছো যেহেতু মুকুটাই দিব লাগিব দুইফালে 1 আঙুল ৰাখি পেলাই নি ধুনীয়াকৈ মেখেলাখন কাটি ল'ব 1 মিটাৰ লৈছিলো পানাৰটো যেহেতু বহল এয়া চাওক ইমানটো কাপোৰ মোৰ বাছি গৈছে মেখেলাখনৰ পৰা মই এনে ধৰণে কাম কৰি থাকো মেচিনৰ কাম কৰি থাকো দোকানৰ ভিতৰতে কাপোৰবোৰ চাওক এনেদৰে সজাই ৰাখিছো ৰুমটো যেহেতু সৰু তথাপিও চেষ্টা কৰিছো যিমান পাৰো ধুনীয়াকৈ সজাই ৰাখিবলৈ দোকানত যিমান পাৰো সকলো ধৰণৰ বস্তু ৰাখিবলৈ চেষ্টা কৰিছো কাপোৰ কানি লগতে কসমেটিক আইটেম জোতা চেন্ডেলৰ পৰা ধৰি সকলো ধৰণৰ আইটেম ৰাখিবলৈ চেষ্টা কৰিছো চাওক বহুত ব্যস্ততাৰ মাজত আপোনালোকলৈ ভিডিঅটো আগবঢ়াও এনেদৰে দিনটো ব্যস্ত হৈ থাকো মেখেলাখন চিলাবলৈ লৈছো মেখেলাখনত যেহেতু হেভি ৱৰ্ক কৰা আছে এমব্ৰয়ডাৰীখিনি বৰ ডাঠকৈ কৰা আছে সেইকাৰণে মই তল কাপোৰটো নলগাও তল কাপোৰটো লগাই দিলে বেছি গধুৰ হৈ পৰিব এনেদৰে আগটো মুটুকাই লম মুটুকাই লৈ মেচিনত এনেদৰে ভৰাই লৈ চিলাই যাম মেখেলাখন চিলাই মোৰ কমপ্লিট হৈ গল এয়া চাওক 2 আঙুল মান মই এনেদৰে মুটুকাই দিছো এইখন 2 আঙুল মান এফালে উলিয়াই ৰাখিছো তেতিয়া আহল বহল হ'ব মেখেলাখন এতিয়া মই চাদৰখনৰ দহিখিনি বাতি লম চাদৰখন দহি বাটা কমপ্লিট হৈ গল একেবাৰে শেষতহে দেখাম এটো ব্লাউজ পিছটো এতিয়া মই ব্লাউজ পিছটো চিলাম ব্লাউজ পিছটো কাটি মেলি চিলাওতে যথেষ্ট সময় লাগে ভিডিঅটো যেহেতু দীঘলীয়া হৈ যাব মই ব্লাউজটো চিলাই লৈ সম্পূৰ্ণ কৰি কাপোৰযোৰ আপোনালোকক দেখুৱাই আছো কাপোৰযোৰ মোৰ ডিজাইন কৰা হৈ গল আহকচোন কাপোৰযোৰ আপোনালোকক দেখুৱাও এইযোৰ চাওক দহিখিনি মই 5টা এনেদৰে কোলা দিছো আৰু 5টা বগা দি দিছো দহিখিনি মই একদম দীঘল কৈ বাটিছো দহি বটা ভিডিও যেহেতু আমাৰ চেনেলত দিয়া আছে সেইবাবে মই দহি বটাটো নেদেখুৱালো দীঘল কৈ দহিখিনি বাটি দিয়া চাদৰখন বৰ ধুনীয়া চৌ উঠিছে এইখন চাওক যথেষ্ট আহল বহল চাদৰখন এইটো ব্লাউজটো চাওক খুব ধুনীয়া লাগিছে ব্লাউজটো ডিজাইনটো সিম্পল কৈ দিছো এফালে দুডাল লটকন লগাই দিছো এনেদৰে এইখন চাওক মেখেলাখন যথেষ্ট আহল বহল হৈছে মেখেলাখন খুব গপজ হৈছে কাপোৰযোৰ মোৰ কিন্তু বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কাপোৰযোৰ পিন্ধি মই অকনমান আপোনালোকক দেখুৱাই আছো এইযোৰ চাওক কাপোৰযোৰ মই আপোনালোকক সুন্দৰকৈ পিন্ধি দেখাইছো একেবাৰে আনকমন হৈছে কাপোৰযোৰৰ ডিজাইনটো যেহেতু বিয়াৰ সিজন আহি আছে আপোনালোকে সুন্দৰকৈ এনেদৰে কম খৰচত কাপোৰ বনাই পেলানি বিয়াত পিন্ধিব পাৰিব একেবাৰে আনকমন হৈছে কাপোৰযোৰ আপোনালোকে আমাৰ ভিডিঅ'সমূহত ইমান বেছি মৰম দিছে সকলোকে বহুত ধন্যবাদ জনাইছো আগলৈও এনেদৰে সদায় মৰম দি যাব এনে ধৰণৰ নতুন কাপোৰৰ ডিজাইনৰ ভিডিঅ' আমাৰ চেনেলৰ পৰা পাই থাকিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাব